নমস্কাৰ, মোৰ চেনেল জে মিক্সাৰলৈ পুনৰ স্বাগতম জনালোঁ। আজি মই লৈ আহিছোঁ সকলোৰে প্ৰিয় মেগীৰ এটা খুবেই সুন্দৰ ৰেচিপি। এতিয়া আহকচোন চাওঁ ৰেচিপিটো। এয়া মই এখন কেৰাহী পাতি দিছোঁ আৰু তাতে মই 2 গিলাচ পানী এড কৰিম। এয়া মই 2 টোপাল ৰিফাইন তেল দিছোঁ আৰু তাতে মেগীখিনি দি দিম। এয়া মেগীখিনি প্ৰায় সিজিছে। এতিয়া মই মেগীখিনি কাঢ়ি থ'ম আৰু ঠাণ্ডা পানী দি মেগীখিনি অলপ ধুই দিম। এতিয়া এখন কেৰাহীত গৰম কৰি তাত মই 3 চামুচ তেল দিম আৰু তেল গৰম হোৱাতে কাটি লোৱা পিঁয়াজ দিছোঁ আৰু পিঁয়াজখিনি ভালকৈ লৰাই দিম। মেগী সৰু ল'ৰা-ছোৱালীৰ লগতে আমাৰ ডাঙৰবিলাকৰো প্ৰিয় নহয় জানো। এতিয়া মই ইয়াত কেঁচা জলকীয়া এড কৰিম। জ্বলাটো আপোনালোকে নিজৰ পচন্দ মতে দিব, কিমান জ্বলা খায় সেই অনুপাতে। এতিয়া মই ইয়াত কাটি লোৱা আলুখিনি এড কৰিম আৰু সোৱাদ অনুযায়ী নিমখ দিম। এতিয়া গোটেইখিনি সামগ্ৰী ভালকৈ লৰাই দিম আৰু আলুখিনি সিজিবৰ কাৰণে ঢাকোন মাৰি দিম। এয়া আলু প্ৰায় সিজিছে। এতিয়া ইয়াত মই সিজাই ৰখা মেগীখিনি এড কৰিম। পুনৰ গোটেইখিনি সামগ্ৰী ভালকৈ মিহলাম। এতিয়া মই ইয়াত মেগী মছলা এড কৰিম। মই মেগী 3 পেকেট লৈছিলোঁ, সেইকাৰণে মই মেগী মছলাও 3 পেকেটেই দিছোঁ। পুনৰ সকলোখিনি সামগ্ৰী ভালকৈ মিহলাম। এতিয়া মই ইয়াত 2 চামুচ জোখৰ টমেটো কেচাপ দিছোঁ। আপোনালোকে কমকৈও দিব পাৰে বা বেছিকৈও দিব পাৰে। এতিয়া গোটেইখিনি সামগ্ৰী মই ভালকৈ লৰাই দিম। এতিয়া মই ইয়াত 3 চামুচ জোখাৰ দৈ দিম আৰু দৈ দিয়াৰ পাছত গেছটো একেবাৰে কমাই খুব ভালকৈ লৰাই দিম। দেখিছেনে মই কেনেকৈ লৰাইছোঁ। এতিয়া মই ইয়াত অলপ ৰেড চিলি পাউডাৰ দিছোঁ। মই কালাৰৰ কাৰণে দিছোঁ, এইটো একেবাৰে অপচনেল হয়, আপোনালোকে নিদিলেও কোনো কথা নাই। এয়া আমাৰ য়াম্মি মেগী ৰেডি হৈ গৈছে। দেখিছেনে কিমান ধুনীয়া হৈছে। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টে মোক আৰু নতুন ভিডিঅ' বনোৱাৰ উৎসাহ জন্মায় আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকে। পুনৰ নতুন এটা ভিডিঅ' লৈ আহিম। ধন্যবাদ।